কি বসন্ত আহিলো দে ভাই এই দোকানত গৈছিলকে আহিলো কি খবৰ খবৰ আছো দে কিবা এই পৰিৱৰ্তনবোৰ যে কয় মানুহবিলাকে কৈ থাকে কিহৰ পৰিৱৰ্তন হৈছে নাই চৰকাৰ পৰিৱৰ্তন হ'লেই অলপ হেৰি গম পাইছো মই এটা কথা তোক মই অলপ বুজাব লগা আছে বসন্ত ভাই ক মই অলপ চালি যদি চালো আগৰ চৰকাৰে এই পাতলা জাল পাতি চব সৰকে সোমাই গৈছিল আজি এতিয়া চৰকাৰে চেপা পাতি চব চেপি দিছে গম পাইছে না কথাটো অলপ গম পাইছো উদাহৰণ দেওঁ এটা তোক মই উদাহৰণতো দেওঁ তোক মই শুনো ভাই পুৰুষবিলাকক কলপতৰ লোন দিছিল হয় দে ভাই এতিয়া মহিলাবিলাকক আত্মসহায়ক গোট দিছে এইটো কথা গম পাইছে না অলপ গম পাইছো বেংকক যাবা 10টাত যদি বেংকক যাওঁ ভাই 3টা বজাত আহিব লাগে আৰু এটা কথা যদি গোটৰ মহিলাবিলাকে অসম বন্ধ দিয়ে কেনে হ'ব বন্ধ হ'ব ভাই বন্ধ হৈ যাব লাগিব কিমানটা মহিলা পুলিচ আছে চব প্ৰেছাৰ উঠি পৰি যাব আত্মসহায়ক গোটৰ কিমানটা পুলিচ আছে আকৌ নাই এখন থানাত চালি যদি এতিয়া চোৱা যায় এটা বা দুটা মহিলা থাকে যদি আত্মসহায়ক গোটৰ ইমান তিৰি ওলাই যায় কপি যাব চৰকাৰৰ চেপা পাতান পাব এই ভোটাৰ তাক যাব লাগিছিলে এই তাৰ বিয়াখন দেখব লাগে বিয়াখন য'তে যাওঁ যাওঁ বিয়াখন নাচা তোৰ বিয়াখন মানে বাটপা লাগছিল আপোনালোকে যদি সহায় কৰে মই সময় ৰৈ নাথাকে সময়তে মাৰ মানুহৰ জীৱনত 3টা কাল আছে কি কাল বা বুজি পোৱা নাই শৈশৱ কাল যৌৱন কাল আৰু বৃদ্ধ কাল আকৌ বুজি পোৱা হ'লি মই বুজে দিয়ে ইয়াক শৈশৱ কালটো সৰুতে মাইৰে গাখীৰ খাইছিলি না স্কুলত গৈছিলি না গৈছিলোঁ সেনেকে পচনকে ঘূৰি গৈছিলি আৰু যৌৱন কাল মানে কি জানা কি বুজি দিব লাগিব ভালকৈ বুজাম তো বুজি দিয়কচোন ইয়াৰ ঘৰৰ গাভৰু হপি তাৰ ঘৰৰ গাভৰু হপি জোকে ঘূৰা আৰু মাক বাপেকে বিচাৰ ভাঙে এইটো হৈছে যৌৱন কাল আৰু এটা কাল দেখিল বৃদ্ধ কালত কি কৰে গম পাইছা কি বা কৰে ক'ব লাগিব তো কওকচোন আছে কওকচোন বৃদ্ধ কালটো হৈছে হতমতো তাৰমানে বা কি ইয়াৰ ঘৰক যাব তাৰ ঘৰক যাব আপি চাহ হৈছে তাৰ ঘৰক যাব বোৱাৰী চাহ হৈছে হয় নেকি কাল মনত ৰাখি আৰু ভৱিষ্যতৰ সেইকাৰণে বিয়াখন পাত ঠিক আছে তোৰ বিয়াখন পাতি দাও খেতি বাতি কৰি খাই থাক তাৰপিছত মাইকীজনীকো আত্মসহায়ক গোটত সোমাই দি লাভ নাই কিয় চব ফিলাপ গোট নোহোৱা মহিলা অসমত এটাও নাই এটা কাম কৰোঁ সদাক 10টা বিয়া পাতি দাও কি সদা পাৰিবি না পাৰিম পাৰা যদি ঘৰৰ ভাগ ঘৰতে শিকব পাৰিম কিয় কৰিম পইচা বেছি পাম ৰেকৰ্ডো হ'ব ৰাজনৰ ছোৱালীটোৱে চাবা যাম নাকি যাবি না সদা যাম দিয়ক ৰাজনে ঘৰ পাম কম না পাম বেছি দিন নাই অলপ এচিটো ভৰাই দিব অলপ গৰম লাগিছে এই পালো ৰাজনৰ ঘৰ ৰাজনৰ ঘৰ আহিছে এইটো নেকি দে নুমে দে ৰাজন মাতে নতাতো ঘৰ মানুহ কোনে দিছে আমি দক কিয় আহিলা চলটো চাব আহিছিলো আপোনাৰ ভোটাৰ কাৰণে এইখন আৰু কি এইখন আত্মসহায়ক গোট তাৰমানে মই বুজি পোৱা নাই নহয় এইখন আত্মসহায়ক গোট খুলিবলৈ ভোটাৰ চাব আহিছে আপোনাৰ চলটো আৰু তলৰ এইখিনি কি আৰু 1 to 10 তাৰমানে আপোনাৰ ঘৰত প্ৰথম আহিছোঁ 1 হয় নেকি আপোনাৰ চলটো প্ৰথম বিয়া কৰাব 1 আৰু হোৱাৰ পাছত 9টা বিয়া কৰাম গৰিতে এটা মই বহুত আঁচনি হ'ব চৰকাৰৰ পৰা চহৰৰ বাচ্চা মোৰ ছোৱালী জন্ম দিয়াতে গম পাইছো কেনে লাগিছে ৰ'ব আপোনাৰ ছোৱালী জন্ম দিছে আপোনাৰ কষ্ট হৈছে গম পাইছো আমিও এটা আঁচনি কাৰণে ডাঙৰ আঁচনি ৰ'ব আইন হাতত তুলি নল'ব
আপনার চলে চাবা আইসো ডাঙৰ পঢ়া ধলা আপুনি খেতি কৰে বাজাৰত বেচাৰ কাৰণে আপুনি বাজাৰত নেপছে বুঢ়া কৰিব আপুনি কৰি থাকক আপোনাৰ চলি বুঢ়া হয় আমাৰ ক'ব লগা একো নাই এই বেজাৰত